আৰু 7 কিলোমিটাৰ আছে বগামাটি। 7 কিলোমিটাৰ। 3 কিলোমিটাৰ আহিলে নহয়। হয় টোটেল আমি কিমান আহিলোঁ জানা? আহিলোঁ আমি 13 কিলোমিটাৰ আহিলোঁ ইয়াৰ ঘৰৰ পৰা। 13 আৰু 7 কিমান? 20 21 কিলোমিটাৰ ইয়াৰ ঘৰৰ পৰা বগামাটিলৈকে। 21 মানে বাহঁতৰ চাৰিআলিৰ পৰা গৰেশ্বৰ। ৰাস্তা ফিনফিনে কিন্তু মানুহ চানুহ একোৱেই নাই ন? মুৰ্গাৰ দম নিদিবি। হিমাচল পৰ্বত হিমালয় ঘৰতে ক্লিয়াৰ কৰি আহিব না নেকি? য'তে ত'তে পানী পোৱা নাই। এটা বড়ো মানুহ বেছি ন? বড়োলেণ্ড হ'ল বড়ো মানুহ। আমাৰ বড়োখন আছে, বড়ো আছে, মানুহবিলাক মুখবিলাক দেখি গম পায়। হেৰি আছে বহুত আদিবাসী, নেপালী, তাৰপিছত বঙালী বড়ো আছে। নাই দুটামান চাইকেল মাৰি গৈ আছোঁ। বড়ো ছোৱালী এটা মই যেতিয়া হেৰি কৰিছিলোঁ দিনেশ মাথা গুঞ্জালে দে মই বুজি পোৱা নাছিলোঁ। গেট পাছেই বড়ো ছোৱালী আছিল। আদা সুধিলোঁ দেচোন গেট পাছখন লৈ আহ, পইচা লৈ যা। আৰু যাব লাগিব গেট পাছ পইচা ল'ব। ঐ ধন নাম দুইটা নাম পায়ে নাও দেখোন নাপাওঁ। গেট পাছটো এনেই দিলোঁ, যাওঁতে ঘূৰাই লৈ যাম ব'ল। আমি নগ'লোঁ জেগাত নহয়, আমি বোলে ঘূৰি আহিলোঁ নগ'লোঁ দেৰি কাৰণে। সেই এয়াই বগামাটি পাহাৰখন ওচৰতে আছে, চব জন্তু তাকে আহিব পাৰে। হাই ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। আৰু বগামাটি পিকনিক প্লেচটো খুবেই ধুনীয়া, মানে প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া, আপোনালোকে আহিলে নিশ্চয় গম পাব ইয়াৰ পৰিৱেশটো কেনেকুৱা।
খুব এটা ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব ইয়ালৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি বিচাৰিছোঁ আৰু আপোনালোকৰ পৰা। তেনেহ'লে আজিলৈ ইমানতে। ধন্যবাদ।